Hi guys, welcome to Niva Sharma Vlogs. আৰু আজি আমি গৈ আছো ওম শান্তিৰ ফলৰ পৰা গুৱাহাটীত এখন মিটিং আছে আৰু এতিয়া আমি গৈ আছো ইয়াতে আছে আমাৰ ঢেকিয়াজুলি চেণ্টাৰ আৰু ৰঙাপাৰা চেণ্টাৰৰ বহুতখিনি ব্ৰহ্মকুমাৰীছ আছে আৰু এতিয়া আমি ইয়াতে ৰৌতাত ৰখিছো টলি খাবৰ বাবে इसमें माइनॉरिटी में मনৰ ব্যাখ্যা সম্পৰ্ক চলি থাকে কাৰণে মন যেতিয়া খালি থাকে কি আজিকালিতো আছে এটা দোষ ফোন মোবাইল ওম শান্তি কৰিলে মুখখন ঘূৰাই দিয়ে বুজিছেনে এইবিলাক কথা অসমৰ প্ৰতিখন জিলাৰ পৰা আহিছে এই ব্ৰহ্মকুমাৰীসকল সেইকাৰণে আজি ইমান ভিৰ হৈছে আৰু ইমান মানুহ আহিছে লগতে বহুত ভালো লাগিছে আজি পিকনিক হয় মিঠাইবোৰ তেওঁলোকে ঘৰতে তৈয়াৰ কৰা আৰু ইমানেই সোৱাদযুক্ত মানে কি তেওঁলোকে দুপৰীয়াৰ আহাৰো ব্যৱস্থা কৰিছিল আৰু দুপৰীয়া খাদ্য ইমানেই সাত্বিক আছিল সেই খাদ্যখিনি ইমানেই সাত্বিকতাত মানে বনোৱা হৈছিল বহুত ভাল লাগিল সেইখিনি আপোনালোকক দেখুওৱা নহ'ল আচলতে সময়ো নাছিল আৰু বহুত ভিৰো আছিল ব্যস্ততা আছিল গতিকে দেখুওৱা নহ'ল ইয়াত এটা বাবাৰ ঘৰ নিৰ্মাণ কৰা হ'ব আৰু সেইবাবে ইয়াত খুঁটা পুতা হৈছে আজি जियो तुम हजारों साल
बगीचे के एक एक फूल आप सब हैं। अभी केक कटिंग होगा। अच्छा, राजा हनुमान जी के मंदिर में आ गया। इसका मतलब ये राजा को राजाई हनुमान जी ने दी है। अब इसका सीक्रेट मुझे पता लग गया। नारायण नारायण। কিমান ধুনীয়া প্লেচত হৈছে প্ৰগ্ৰেমটো চাওকচোন। চাৰিওফালে কেৱল পাহাৰ আৰু পাহাৰ। আজিৰ প্ৰগ্ৰেম ইমানতে শেষ হ'ল আৰু এতিয়া ঘৰমুৱা হ'বলৈ লৈছোঁ আমি সকলোৱে। প্ৰগ্ৰেমটো ইমানতে শেষ হ'ল আৰু তাতে খানাও খোৱালে দিনৰ ভাগত। গতিকে ইমানলৈকে আছিল ভিডিঅ'টো। থেংক ইউ।